আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱাই মই গা পা ধুই আহিলোঁ, তাৰপিছত ল'ৰাও সাৰি পালে, তাক এনেকৈ অলপ মৰম কৰিব লাগে। ৰাতিপুৱাই কিবা এটা খুৱাই তাক এনেকৈ অলপ খেলিব দিলোঁ আৰু এইবিলাক খেলা বস্তু দেউতাকে অনলাইন দিছিল। তাৰপিছত এনেকৈ খেলি আছে। ৰাতিপুৱাৰ সাজত এয়া বেঙেনা ফ্ৰাই কৰিলোঁ, চাটনি আছিল আৰু আলু পিটিকা, ভাত এনেকৈ ৰাতিপুৱাৰ ভাত সাজ খালোঁ। আজি আলহীক ভাত খাব মাতিছোঁ, সেইবাবে ৰাতিপুৱাৰ পৰাই সকলোৱে ব্যস্ত হৈ আছে। ভণ্টি এয়া মাছ ফ্ৰাই কৰি আছে, তাই মাছৰ আঞ্জা বনাই আছে। আনফালে ছাগলী মাংস বনাই আছে এয়া বাইদেউ। আলহী অলপ বেছিকৈ মাতিছোঁ, সেইবাবে এনেকৈ বাহিৰত আঞ্জা বনাই আছে আৰু মাছৰ আঞ্জাটো টেঙাই দি বনাইছিল। ময়ো ইফালে চাহ বনাই আছোঁ সকলোকে দিবৰ বাবে। পনীৰো ৰেডি হৈ গ'ল, তাৰপিছত এয়া খাচী মাংসটোও ৰেডি হ'ল, ভাজা তৰকাৰী এইবিলাকো হৈ গ'ল। মই ইমান ভিডিঅ' কৰি থাকিব পৰা নাই। অলপ সময়ৰ পিছত এয়া মামা মামী মা দেউতা এনেকৈ সকলোকে নিমন্ত্ৰণ আছিল। অলপ সময় কথা চথা পাতি সকলোকে ঠাণ্ডা খাব দি আহিলোঁ। তাৰপিছত এয়া মই চাহ বনাব আহিলোঁ। চাহৰ লগত খাবৰ বাবে এয়া মই ৰেডি কৰি আছোঁ। এয়া মই ৰেডি হৈ গ'ল চাহ আৰু সকলোকে খাবৰ বাবে দিলোঁ আৰু ল'ৰাই এনেকৈ ডিষ্টাৰ্ব দি আছে অলপ চলপ। এয়া মামাৰ ছোৱালী মামাৰ ল'ৰাই ভিডিঅ'ত নুঠে, লাজ কৰি আছে, মোক কৰিব মানা কৰি আছে। গোটেইকেইটাই এনেকৈ কথা বতৰা পাতি। আনফালে মই এটা চাটনি বনালোঁ, কাজু বাদাম এনেকৈ অলপ ভাজি ল'লোঁ, শুকান জলকীয়া ৰহুন সেয়াও ভাজি ল'লোঁ, এটা বিলাহী পুৰিও লৈছিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল চাটনি, সকলো ৰেডি হৈ গ'ল আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব।